জগত আশ্রয় কৃষ্ণ তাহান ব্যয়স্থান তাক প্রতি যেবে আসে মন ভগবন্ত ঈশ্বরর শরণ পঙ্কজে সদা হুয়ুতেবে একান্ত শরণ। এই সমস্ত জগত প্ৰপঞ্চ যাৰ দ্বাৰা সৃষ্টি হৈছে, এই সমস্ত বিশ্বব্ৰহ্মাণ্ড যিজনৰ আধাৰত স্থিতি হৈ আছে, সেইকাৰণে কোৱা হৈছে যে সেইজনেই হৈছে কৃষ্ণ, সেইজনেই হৈছে জগতৰ আশ্ৰয়, অৰ্থাৎ জগতৰ আধাৰ। এই প্ৰভু ভগৱন্ত কৃষ্ণ সমস্ত জগত প্ৰলয়ৰ পিছতো কেৱল তেৰাইহে থাকে। গতিকে জগতৰ আধাৰ হিচাপে, জগতৰ আশ্ৰয় হিচাপে ভগৱন্ত কৃষ্ণকেই কোৱা হৈছে। আৰু এইজন জগতৰ আশ্ৰয় কৃষ্ণৰ আৱাসস্থান হৈছে তেওঁৰ অব্যয়স্থান, অৰ্থাৎ সেই স্থানৰ স্খলন নাই। সমস্ত জগত লয় পালেও প্ৰভু ভগৱন্ত অনন্ত শয্যাত শয়ন কৰি থাকে। সেইকাৰণে জগতৰ লয় হ'লেও, জগতৰ পতন হ'লেও, জগতৰ প্ৰলয় হ'লেও প্ৰভু ভগৱন্তৰ অব্যয় স্থান পতন নহয়। অব্যয় শব্দটোৱে সেইটোৱে বুজাইছে যে যিটো স্থানৰ কোনো হিনদেৰি নাই, যিটো স্থান কোনো কাৰণতে ক্ষয়প্ৰাপ্ত নহয়। গতিকে জগত অব্যয় কৃষ্ণ জগত আশ্ৰয় কৃষ্ণ তাহান অব্যয় স্থান তাকপতি আছে যেবে মন, অৰ্থাৎ আমাৰ ভকতজনৰ কথা এতিয়া কোৱা হৈছে যে এই স্থানলৈ যাবলৈ, এই স্থান পাবলৈ আমাৰ যিজন ভকতৰ মন হৈছে, সেইজন ভকতে ভগৱন্তত একান্তভাৱে শৰণ গ্ৰহণ কৰিবই লাগিব। অৰ্থাৎ অশৰণীয় লোকৰ কাৰণে সেই স্থান পোৱাৰ চেষ্টা বাতুলতা মাথোন। গতিকে ভগৱন্তৰ অব্যয়স্থান বৈকুণ্ঠ, অৰ্থাৎ বৈকুণ্ঠৰ কথাই কোৱা হৈছে যে ভকতে মুকুতি লাভ কৰিব লাগিব। মুকুতি লাভ কৰিব লাগিলে ভকতে এই স্থান প্ৰাপ্ত হ'ব লাগিব, অৰ্থাৎ বৈকুণ্ঠগামী হ'ব লাগিব। গতিকে স্বৰ্গগামী বা নৰকগামী হ'লে এই স্থান লাভ কৰাৰ সুযোগ নাপায়। গতিকে যিজন বৈকুণ্ঠগামী হ'বলৈ এই জীৱ এই সাংসাৰিক জীৱনৰ পৰা মুক্তি লাভ কৰিব, সেইজনে বৈকুণ্ঠগামী হ'ব পাৰিব। গতিকে ভগৱন্ত ঈশ্বৰৰ চৰণ পংকজত সদায় আমি একান্ত শৰণ গ্ৰহণ কৰি সেই স্থান লাভৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। অৰ্থাৎ শৰণীয়া ভকতেহে এই জগতৰ কৃষ্ণ, তেখেত জগতৰ আশ্ৰয় অৰ্থাৎ অব্যয়স্থানত অধিষ্ঠিত হৈ থাকে, যি স্থানত চন্দ্ৰ সূৰ্যৰ প্ৰকাশ নাই, অৰ্থাৎ সূৰ্য চন্দ্ৰৰ জ্যোতিয়ে যাক প্ৰকাশ কৰিব নোৱাৰে, সেইজন পৰম দিব্য জ্যোতিৰে স্বমহিমা মণ্ডিত হৈ স্বপ্ৰকাশিত হৈ থাকে, সেইজনকেই অব্যয়স্থানৰ অধিকাৰী বুলি কোৱা হৈছে। গতিকে সেইজনা জগতৰ আশ্ৰয় কৃষ্ণ, সেইজনাৰ অব্যয়স্থান বৈকুণ্ঠ। সেই অব্যয়স্থানলৈ যাবৰ কাৰণে যিসকলৰ মন বা যিসকলৰ ইচ্ছা আছে, সেইসকলে নিশ্চয় প্ৰভু ভগৱন্তৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি প্ৰভু ভগৱন্তৰ সেই আনন্দধাম, সেই অব্যয়স্থানলৈ গতি কৰিব পাৰিব। পৰম নিৰ্মল ধৰ্ম হৰি নাম কীৰ্তনত সমস্তে প্ৰাণীৰ অধিকাৰ
ইয়েতে কেহে হৰি নাম সমস্তে ধৰ্মৰ ৰাজা এহি সাৰ শাস্ত্ৰৰ বিচাৰ। প্ৰভু ভগৱন্তৰ এই নাম বস্তু অৰ্থাৎ ধৰ্মৰ শ্ৰেষ্ঠ উত্তম ধৰ্ম হৰিনাম ধৰ্ম, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰ প্ৰণাম বুলি কোৱা হৈছে। গতিকে শাস্ত্ৰৰ ভিতৰতো উত্তম শাস্ত্ৰ হৈছে ভাগৱত শাস্ত্ৰ, গীতা শাস্ত্ৰ। ধৰ্মৰ ক্ষেত্ৰত উত্তম বুলি গণ্য কৰা হৈছে নাম ধৰ্ম, আৰু দেৱতাৰ ভিতৰত উত্তম বুলি গণ্য কৰা হৈছে ভগৱন্ত কৃষ্ণ। গতিকে এই ভগৱন্ত কৃষ্ণৰ গুণযশ প্ৰকাশিত যি নিৰ্মল ধৰ্ম, সেই ধৰ্ম হৈছে হৰিনাম, একশৰণ হৰিনাম ধৰ্ম। এই হৰিনাম ধৰ্মত সমস্ত প্ৰাণীৰ অধিকাৰ প্ৰদান কৰা হৈছে। অন্য যিবিলাক ধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম, কোৱা হৈছে যে বৰ্ণাশ্ৰম ধৰ্ম য'ত যাৰ যিমান আছে সমস্ত প্ৰাণীৰ অধিকাৰ তাত নাই। বৰ্ণাশ্ৰম ধৰ্ম যত যাৰজন বিধি আছে তাৰেহে কেৱল অধিকাৰ, অৰ্থাৎ বৰ্ণাশ্ৰম ধৰ্মৰ ভাগে ভাগে অধিকাৰী লোকসকলে বৰ্ণাশ্ৰম ধৰ্ম আচৰণ কৰিব পাৰে। কিন্তু হৰিনাম কীৰ্তনৰ এই যি শ্ৰেষ্ঠ ধৰ্ম, এই ধৰ্ম কাৰো কাৰণে নিৰুদ্দিষ্ট হৈ থকা নাই। এই ধৰ্মত সকলো প্ৰাণীৰ অধিকাৰ আছে বুলি কোৱা হৈছে। গতিকে এই বৰ্ণাশ্ৰম ধৰ্মৰ ব্যতিৰেকে আমাৰ যি একশৰণ হৰিনাম ধৰ্ম, যি ধৰ্ম সমস্ত ধৰ্মৰ ৰজা ধৰ্ম, সেই ধৰ্ম আমাৰ সমস্ত শাস্ত্ৰৰ নিৰূপিত ধৰ্ম। সমস্ত শাস্ত্ৰৰ ভিতৰত শ্ৰেষ্ঠ শাস্ত্ৰ এক ঈশ্বৰ প্ৰভু ভগৱন্তৰ গুণনাম গুণযশ, সেই ধৰ্ম বস্তু পৰম নিৰ্মল ধৰ্ম বুলি কোৱা হৈছে। গতিকে ইয়াত সমস্ত প্ৰাণীৰ অধিকাৰ। গতিকে এই ধৰ্ম বস্তু আচৰণ কৰিবৰ কাৰণে আমাৰ সমস্তৰে অধিকাৰ আছে বুলি শাস্ত্ৰই আমাক উচিতভাৱে বিচাৰ কৰি আমালৈ পথ নিৰ্দেশনা কৰি দিছে। কৃষ্ণ। বৰ্ণাশ্ৰম ধৰ্ম যত যাৰ যেন বিধি আছে তাৰে হে কেৱলে অধিকাৰ হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো ইয়েতে কেহে ধৰ্ম মাজে সাৰ। বৰ্ণাশ্ৰম ধৰ্ম যাৰ কাৰণে, যিসকলৰ কাৰণে নিৰূপিত হৈ আছে, চাৰিটা জাতি, চাৰিটা বৰ্ণ, সেইমতে নিৰূপিত হৈ আছে। বিশেষকৈ ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ, এই চাৰি জাতিৰ চাৰিটা আশ্ৰম আছে: ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। গতিকে চাৰি আশ্ৰমত, চাৰি বৰ্ণাশ্ৰমত চাৰি জাতিৰ অধিকাৰ যেনেধৰণে নিৰূপিত হৈ আছে, হৰিনাম কীৰ্তনত তেনেধৰণৰ কোনো বৰ্ণাশ্ৰম বা বৰ্ণভেদ নিৰূপিত হৈ থকা নাই। হৰিনাম কীৰ্তন কৰাত সমস্তৰে অধিকাৰ আছে, কিন্তু বৰ্ণাশ্ৰম ধৰ্মত কেৱল সেই বৰ্ণৰ লোকসকলৰহে অধিকাৰ নিৰূপিত হৈ আছে। গতিকে হৰিনাম কীৰ্তনক শ্ৰেষ্ঠ স্থান দিয়া হ'ল। সমস্ত ধৰ্মৰ, সমস্ত লোকৰ যিকোনো কাল, যিকোনো স্থান, যিকোনো পাত্ৰত এই ধৰ্ম আচৰণ কৰিব পৰাৰ কাৰণে
এই ধৰ্মৰ যিটো সাৰ্বজনীনতা, এই ধৰ্মৰ যিটো সৰ্বগ্ৰহণযোগ্যতা, সেইটোৱে শ্ৰেষ্ঠ স্থান লাভ কৰিলে। গতিকে বৰ্ণাশ্ৰম ধৰ্মৰ লগত হৰিনাম ধৰ্মৰ আকাশ পাতল পাৰ্থক্য। সমস্ত জাতিৰ লোকে, সমস্ত ধৰ্মৰ লোকেই হৰিনাম ধৰ্ম অনুশীলন কৰিব পাৰে। হৰিনাম ধৰ্ম সমস্ত লোকৰ কাৰণে উপাদেয় ধৰ্ম। এই কথা ভাৰতবৰ্ষত নৱবৈষ্ণৱ যুগৰ নৱবৈষ্ণৱ আন্দোলনৰ আৰম্ভণিতেই এই তত্ত্ববস্তু প্ৰচাৰ কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ চাৰিদিশত চাৰিজন মহাপুৰুষৰ আৱিৰ্ভাৱ হৈছিল। বংগত চৈতন্যদেৱ, উত্তৰ প্ৰদেশত ৰামানন্দ আৰু দক্ষিণত হৰিব্যাস, আৰু আমাৰ উত্তৰ পূব ভাৰতত মহাপুৰুষ শংকৰদেৱ। এই চাৰিজন লোকে এই এক ঈশ্বৰবাদৰ কথাটো, এক পৰমেশ্বৰৰ কথাটো প্ৰচাৰ কৰি বৰ্ণাশ্ৰম ধৰ্মৰ সমস্ত বিধি ব্যৱস্থা লোপ পোৱাই এক হৰিনাম ধৰ্মৰ প্ৰচাৰ কৰি বৈষ্ণৱ ধৰ্মক নৱবৈষ্ণৱ ধৰ্মলৈ উত্তৰণ কৰি নৱবৈষ্ণৱ জাগৰণত এক আন্দোলনলৈ ৰূপান্তৰ কৰি বৰ্ণাশ্ৰম ধৰ্মৰ ইতি পেলাইছিল। গতিকে সেই মত প্ৰচাৰ কৰি আমাৰ এই ধৰ্মত কোনো কঠোৰ নিয়ম, সংযম, ব্ৰত আদিৰ প্ৰয়োজনো নাইকিয়া কৰিছিল। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ এই সকল লোকেই হৰিনাম ধৰ্মৰ কীৰ্তন মহিমা প্ৰকাশ কৰি বৰ্ণাশ্ৰম ধৰ্মৰ কটকটীয়া নিয়ম নাকচ কৰি এই ঘোষা ফাঁকিৰ যোগেদি মহাপুৰুষ মাধৱদেৱে আমালৈ এই বাণী প্ৰেৰণ কৰি থৈ গৈছে। কৃষ্ণ। আজিলৈ আমি ইমানতে সামৰিছোঁ। পৰৱৰ্তী খণ্ডত পুনৰ আকৌ আমি লগ হ'ম।